বন্ধুসকল, মই নীৰৱ জোনাকে আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰলৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই অল ছিলেক্ট কৰি ল'ব। আজি এটি কাহিনী লৈ আহিছোঁ মই। আপোনালোকে কাহিনীটো ভালদৰে শুনক আৰু বুজিবলৈ চেষ্টা কৰকচোন। এবাৰ এখন গাঁৱৰ মানুহে তেওঁলোকৰ গাঁৱৰ মানুহৰ বাবে এখন প্ৰতিযোগিতা পাতিলে। গাঁৱৰ তেওঁলোকৰ ডাঙৰ ফিল্ডখনত এটি ডাঙৰ খুঁটা পুতি দিলে, ওখ খুঁটা ডাঙৰ খুঁটা এটা পুতি দিলে। তাৰপিছত ক'লে যে এই খুঁটাটো বগাই একেবাৰে ওপৰলৈ যাব পাৰিব তেওঁৱে বিজয়ী হ'ব আৰু তেওঁক পুৰস্কাৰ দিয়া হ'ব। তাত থকা সকলো মানুহে উৎসাহিত হ'ল। সকলোৱে চেষ্টা কৰিলে যে মই পুৰস্কাৰটো পাম নেকি, ভাবিলে যে সকলোৱে আমি খেলটো খেলিম আৰু এই খুঁটাটোৰ একেবাৰে ওপৰলৈ উঠিবলৈ চেষ্টা কৰিম। আজিৰ পৰা 1 মাহৰ পিছত খেলখন পতা হ'ব, গতিকে এতিয়াৰ পৰা সকলোৱে প্ৰেক্টিছত লাগি যাব পাৰে। গাঁওখনৰ ডেকা বুঢ়া সকলোৱে প্ৰেক্টিছ কৰিবলৈ লাগি গ'ল। সকলোৰে উদ্দেশ্য এটাই যে আমি কেনেকৈ একেবাৰে ওপৰলৈ উঠিব পাৰোঁ। যেতিয়া প্ৰেক্টিছ চলি আছিল তাৰে মাজতে এজন ল'ৰাই থিয় হৈ মানুহবিলাকৰ কান্দা কাৰখানাবিলাক চাই আছিল। কোনে উঠিব পাৰিছে, কোনে পৰা নাই, এনেকৈ তেওঁ চাই আছে। শেষত চাই ল'ৰাজনে ভাবিলে মই উঠিব পাৰোঁ নেকি বুলি সিও উঠিবলৈ চেষ্টা কৰিলে। সময় গৈ আছিল কিন্তু কোনো ব্যক্তিয়ে একেবাৰে ওপৰলৈ উঠিবলৈ সক্ষম হোৱা নাছিল। সকলোৱে অজস্ৰ চেষ্টা চলালে, যেনেকৈ যিয়ে পাৰে মুঠতে ওপৰলৈ উঠি যাব লাগে সেইটোৱে সকলোৱে ভাবি চেষ্টা চলাই গৈ থাকিল। শেষত সেই দিনটো আহিল, 1 মাহ হৈ গ'ল আৰু সময় হৈ গ'ল প্ৰতিযোগিতাৰ দিন। সেইদিনা সকলোৱে আহিল আৰু সকলোৱে উঠিবলৈ চেষ্টা কৰিলে। কিছুমানে অকণমান গৈয়ে পিছলি আকৌ তললৈ পৰি যায়, কিছুমান আধালৈকে গৈও পিছলি আহি পৰি যায়। মইতো কোনে উঠিব পৰা নাই। গাঁওখনৰ প্ৰতিজন মানুহে উঠিবলৈ চেষ্টা কৰিছিল কিন্তু কোনোৱে সফল নহয়। আৰু এইবিলাক সেই বিশেষ ল'ৰাজনে মনে মনে চাই হাঁহি আছিল। তাৰে মাজত কিছুমান ব্যক্তিয়ে চাই হাঁহি আছিল, ঠাট্টা কৰি আছিল। যেতিয়া কোনোৱে উঠিবলৈ সক্ষম নহ'ল তেতিয়া এই ল'ৰাজনে উঠিবলৈ চেষ্টা কৰিলে। ল'ৰাজন অলপ উঠি গ'ল আৰু তেওঁৰ হাতখন পিছলিব ধৰিলে। সকলো মানুহে তাক ঠাট্টা কৰিবলৈ ধৰিলে, আৰে আমিয়ে পৰা নাই আৰু তই কি পাৰিবি, নামিয়া বুলি সকলোৱে ঠাট্টা মস্কৰা কৰিব ধৰিলে। কিন্তু ল'ৰাজনে চেষ্টা অব্যাহত ৰাখিলে। সি উঠিবলৈ চেষ্টা কৰিয়ে থাকিল। সি বাৰে বাৰে তললৈ চাই আৰু ওপৰলৈ উঠি যায়, তললৈ চাই আৰু ওপৰলৈ উঠি যায়। যেতিয়া মানুহবিলাকে তাক ঠাট্টা কৰিবলৈ ধৰিলে সি সেইবোৰ আওকাণ কৰি ওপৰলৈ উঠি গৈ থাকিল। তলত থকা মানুহবিলাকে ই পৰিব, ই পৰি যাব, এই ভৰি হাত ভাঙিব, এই নামিয়া এনেকৈ চিঞৰ বাখৰ কৰি থাকিল। সেই ল'ৰাজনে কিন্তু হাৰ নামানিলে, সি উঠি গৈয়ে থাকিল। আৰু লাহে লাহে ল'ৰাজনে গৈ একেবাৰে শিখৰত উপনীত হ'ল। যেতিয়া উপনীত হ'ল সি বিজয়ী হ'ল। সেই তললৈ যেতিয়া নামি আহিল তাক মানুহবিলাকে সুধিলে, আমি নোৱাৰিলোঁ তই কেনেকৈ পাৰিলি, তই কেনেকৈ ইমান ওখলৈকে উঠি গ'লি, কেনেকৈ তই প্ৰেক্টিছ কৰিছিলি, কিমান সময় প্ৰেক্টিছ কৰিছিল, নানা কথা তাক সুধিবলৈ ধৰিলে। কাৰণ গাঁৱৰ কোনো এজন ব্যক্তিয়ে খুঁটাটোত উঠিবলৈ সক্ষম নহয়। হৃষ্টপুষ্ট সকলো মানুহ কোনেও তেওঁলোকে উঠিব নোৱাৰিলে। তাৰ ওচৰতে ৰৈ থকা মানুহ এজনে ক'লে, তাক কি সুধি আছে, সি কাণেৰে নুশুনে, সি কথাও ক'ব নোৱাৰে, সি ক'লা আৰু বোবা হয়। এতিয়া তাত থকা সকলো মানুহ আচৰিত হ'ল, এই বেঙা ক'লা ল'ৰাজনে ইমান ওপৰলৈ উঠি গ'ল, আমিয়ে নোৱাৰিলোঁ। তাৰপিছত তেওঁৰ কথা বুজি পোৱা ব্যক্তি এজনক মাতি আনি গাঁৱৰ সকলো মানুহে সুধিবলৈ ধৰিলে। তেতিয়া ল'ৰাজনৰ কথা বুজি পোৱা মানুহ এজনে কৈ গ'ল যে যেতিয়া মই উঠিব আৰম্ভ কৰিছিলোঁ তেতিয়া আপোনালোকে মোক কৈ আছিল আৰু ওপৰলৈ উঠি যাওক, আৰু ওপৰলৈ উঠি যোৱা, মই আপোনালোকৰ সাহতে ইমান ওপৰলৈ উঠি গৈ আছিলোঁ। যেতিয়া মই তললৈ চাওঁ তেতিয়াই আপোনালোকক হাত চাপৰি বজোৱা দেখিছিলোঁ। সেইবাবে মোৰ বেছি সাহস বাঢ়ি গৈছে, মোৰ উৎসাহ বাঢ়ি গৈছে। কামটো কৰিবলৈ মই আপ্ৰাণ চেষ্টা চলাইছিলোঁ। আপোনালোকে চিঞৰি কৈ আছিল যে ওপৰলৈ যোৱা। মোৰ বৰ উৎসাহ পালোঁ। এইবিলাক কথাই মোক বৰ উৎসাহিত কৰিলে আৰু আপোনালোকৰ হাত চাপৰিয়ে মোক বহুত উৎসাহ জনালে। সেয়ে মই একেবাৰে ভয় নোহোৱাকৈ ওপৰলৈ গৈ থাকিলোঁ। মই ভাবিলোঁ মোৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিছে, ভগৱানক উৎসাহ জনাইছে, গতিকে ময়ো আপোনালোকক এই কামটো কৰি দেখুওৱাটো যোগ্য বুলি ভাবিলোঁ। এইবোৰ কথাতে মোৰ উৎসাহ বাঢ়ি গ'ল আৰু মই তললৈ চাই ওপৰলৈ অকণমান গৈ থাকিলোঁ। আপোনালোকৰ হাঁহি, হাত চাপৰি মই খুব ভাল পাইছিলোঁ।
আপোনালোকে মোক সমৰ্থন জনাই আছিল, আগবাঢ়িবলৈ কৈ আছিল, ওপৰলৈ উঠি যাবলৈ কৈ আছিল, আৰু হয়তো আপোনালোকৰ প্ৰশংসাৰ বাবেই মই আজি বিজয়ী হ'ব পাৰিলোঁ। তাৰপিছত তাত থকা মানুহখিনি বৰ লাজ পালে, কাৰণ তেওঁলোকে ল'ৰাজনক প্ৰেৰণা যোগোৱা নাছিল, ঠাট্টা মস্কৰাহে কৰিছিল। সি কলা আৰু বোবাভাৱে সি একো বুজি নাপালে, যেনেকি সি এইবিলাক কথাৰ ওলোটাটো ভাবি সমৰ্থন কৰা বুলি ভাবিলে, উৎসাহিত কৰা বুলি ভাবিয়ে সি ওপৰলৈ উঠি গৈ আছিল। ল'ৰাজনে যিটো কাণেৰে শুনা নাপায় বা একো বুজিও পোৱা নাছিল, গতিকে সি ভাবিছিল যে মোক উৎসাহ দিছে, প্ৰেৰণা দিছে, মই আৰু আগুৱাই যাবলৈ চেষ্টা কৰোঁ। সেনেকৈ গৈ গৈ সেই ল'ৰাটো ওপৰলৈ উঠিবলৈ সক্ষম হ'ল। ইয়াৰ পৰা এটা কথা আপোনালোকে বুজি পালে, আপুনি যিমানেই তাক কিবা ভাল কাম কৰিবলৈ যাব, তেতিয়া আপোনাৰ বহুতেই তল পেলাবলৈ বিচাৰিব, আপোনাক হাঁহিব, ঠাট্টা কৰিব, একো কৰিব নোৱাৰে বুলি ক'ব, তোমাৰ দ্বাৰা এই কাম নহ'ব বুলি ক'ব। কিন্তু আপুনি এইবোৰৰ পৰা ভয় খাব নালাগিব, এইবিলাক আওকাণ কৰি দিব লাগে। আওকাণ কৰি আপুনি নিজৰ লক্ষ্যলৈ গৈ থাকক। মাত্ৰ আপুনি এটাই ভাবিব লাগে, আপুনি আগবাঢ়ি গৈ থাকিব আৰু কি নতুন শিকিব পাৰে সেয়া চেষ্টা কৰিব। ভিডিঅ'টি চাই ভাল পালে তেওঁলোকে অনুগ্ৰহ কৰি ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। এই কাহিনীটোৰ জৰিয়তে আৰু 2-4জন যাতে প্ৰেৰণা পায়।